নৱনীতা কলিতাৰ কথাৰ অব্যক্ত প্ৰেমৰ অনাকাংক্ষিত উভতনি। আপোনজনৰ এই গানটো প্ৰিয় বাবে প্ৰায় 3 বছৰৰ পৰা তাই নিজৰ কলাৰ টিউনটোৱে সলোৱা নাই। সি ফোন কৰোঁতে আজিও তাইৰ ফোনতহে পুৰণা গানটোৱে বাজি উঠিল। প্ৰথম দিনা তাৰ লগত কথা পাতোঁতে তাইৰ মাতত প্ৰতিফলিত হোৱা উৎসাহটো আজিও অলপ মানুহ কমা নাই। ওলামি আৰু ৰ'বা, উঠোতে অলপ পলম হ'ল যে সেইকাৰণে দেৰি হ'ল। কিবা খাই আহিছানে তুমি? তাই কিবা খবৰ লওঁতে ফোনটো কাট খাই গ'ল। তাই মনতে ভাবিলে সি চাগে যোৱা ৰাতি তাইৰ গা বেয়া বুলি কোৱা কথাটোৰ খবৰ ল'বই পাহৰিলে। কিন্তু তাইও জানে সি আজিকালি এইবোৰ নুসুধে। সি আৰু তাইৰ পৰিচয়টো দিয়াই নাই নহয়। HS পাছ কৰি নতুন কলেজখনত যোৱাৰ কেইমাহমান পিছৰ পৰাই নুপুৰৰ প্ৰেমত পৰিছিল জংকাৰ। মেকআপৰ এই প্ৰতিযোগিতাৰ দিনতো হাঁহিটোৰে সৈতে সেই প্ৰসাধনবিহীন মৰম লগা মুখৰ নুপুৰজনীয়ে হয়তো আছিল জংকাৰৰ বাবে কলেজৰ আটাইতকৈ ধুনীয়া ছোৱালীজনী। নুপুৰৰ সেই স্বভাৱসুলভ হাঁহি আৰু আনৰ লগত সহজে মিলিব পৰা গুণটোৱে হয়তো বহুতকে তাইৰ কাষ চাপি আহিবলৈ বাধ্য কৰাইছিল, ঠিক জংকাৰৰ দৰে। একেখন কলেজৰে আছিল যদিও বৰ্তমান যুগৰ শ্ৰেষ্ঠ মাধ্যম ফেচবুকৰ জৰিয়তেহে চিনাকি হৈছিল দুয়োৰে। লাহে লাহে নুপুৰৰ বাবেও জংকাৰ হৈ উঠিছিল হাজাৰজনৰ মাজতে অকল তোমাকে ভাল লগা বিধৰ আপোনজন। কথাৰ মাজতে নুপুৰক আচৰিত কৰি এদিন সিয়েই দিছিল প্ৰেমৰ প্ৰস্তাৱটো। আৰু সেয়াই আছিল আৰম্ভণি 3 বছৰ ধৰি চলি অহা এই প্ৰেমৰ যাত্ৰাৰ। কলেজীয়া জীৱনৰ সামৰণি মাৰি কলেজতে হোৱা জব ইণ্টাৰভিউত দুয়ো ভাগ্যক্ৰমে একেটা কোম্পানীতে চাকৰি লাভ কৰিলে। কলেজ শেষ হ'লে তাক আৰু কেতিয়াও নেদেখিব বুলি বা আগৰ দৰে আৰু সঘনাই লগ নাপাব বুলি ভাবি ভিতৰি চিন্তাত ভোগা নুপুৰৰ বাবে আছিল এইটো আটাইতকৈ সুখৰ খবৰ, হয়তো জংকাৰৰ বাবেও। অৱশ্যে এই সময়খিনিত সিহঁত দুয়োৰে প্ৰেমে যথেষ্ট গতি লাভ কৰিলে। অচিনাকিৰ পৰা আৰম্ভ হোৱা সম্পৰ্ক এটাত দুয়োৰে প্ৰেমিক আৰু প্ৰেয়সী নাম পালে। প্ৰথমতে কথা পাতিবলৈ দিনটো কম যেন লগা জংকাৰৰ ফোনৰ সংখ্যাও কমি আঙুলি মূৰত গণিব পৰা হ'ল। মৰমেৰে আৱৰাই ৰাখি আৰু থাকি ভাল পোৱা নুপুৰজনীয়েও টানকৈ কথা শুনাটো অভ্যাসত পৰিণত কৰিবলৈ বাধ্য হ'ল। শেষবাৰৰ বাবে কেতিয়া কান্দিছিল মনত নথকা তাইজনীয়ে আজিকালিচোন চকু পানীক এৰাই চলিব নোৱাৰা হ'ল। এই 3 বছৰত সিহঁতৰ কিজানি 300 বাৰমান ব্ৰেকআপ হ'ল। তথাপিও প্ৰতিবাৰেই তাইৰ মনটো প্ৰথমবাৰ ব্ৰেকআপ হোৱাৰ দৰেই মৰহি যায়। যেতিয়াই তাই জংকাৰক আপোন হিচাপে আদৰি লৈছিল তেতিয়াই তাই মনে মনে প্ৰতিশ্ৰুতি দিছিল যে তাই নিজৰ নামটোৰ দৰে তাৰ জীৱনতো নুপুৰৰ শব্দ কেতিয়াও জিন পৰিব নিদিয়ে। ইয়াৰ মাজতে অৱশ্যে প্ৰসাধনবিহীন নুপুৰজনীয়ে চকুত কাজল আৰু ওঠত লিপষ্টিক লগোৱাটো অভ্যাস হিচাপে গঢ়ি ল'লে। সেই অভ্যাসটোৰ বাবে আজিও পলম হোৱা স্বত্বেও নুপুৰে কিন্তু চকুত কাজল আৰু ওঠত লিপষ্টিকখন লগাবলৈ নাপাহৰিলে। পাহৰিলে মাথো জংকাৰে যে আগতে তাইৰ সেই কাজল সনা দুচকু আৰু গোলাপৰ ৰঙা পাহিৰ দৰে উজ্জুৰিখি দেখা মাত্ৰে আকৌ নতুনকৈ প্ৰেমত পৰিছিল। আজিকালি হয়তো সেই আকৰ্ষণ তাৰ মনত নাই, অথবা পুৰণি হ'লে গুৰুত্ব কমে এই কথাষাৰ তাৰ ক্ষেত্ৰত সঁচা প্ৰমাণিত হ'ল। তাই তাকো নাজানে। ভাল লগাবোৰৰ পৰা এডজাষ্টমেণ্টলৈকে নামি অহা নুপুৰৰ এই সম্পৰ্কৰ দৈনন্দিনৰ দৰে আজিও একো পৰিৱৰ্তন নহ'ল। সি হয়তো তাইক কেনেকুৱা লাগিছে আজিও ক'ব পাহৰিলে। কিন্তু তাইৰ আজি কোম্পানীৰ গতানুগতিক ৰুটিনখনৰ মাজত এটা অগতানুগতিক কথা ঘটিল। কাহিনী আৰু আছে। জংকাৰ, নুপুৰ আৰু নিবিড়ৰ এই কাহিনীটোৱে নতুন মূৰ ল'ব।
আহি আছে এই কাহিনীটোৰ দ্বিতীয় খণ্ড। ধৈৰ্য ধৰি ইমানখিনি শুনিলেই যিহেতু লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। ভাল লাগিলে শ্বেয়াৰ অপশ্যনটো থৈছোঁ, কৰি দিব। ৰ'ব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰাটো কিন্তু বাধ্যতামূলক।